হংকং ৰাইজৰ কাৰণে বহুত এটা ভাল দিন সকলোকে মই অভিনন্দন জনাইছোঁ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আজি হংকং গাঁও পঞ্চায়তৰ অফিচ কেম্পাছত আহিছে এতিয়া আমি দুজনৰ মানুহৰ পৰা আমি কামটো ষ্টাৰ্ট কৰিছোঁ বেংকটো যিমান শক্তিশালী হ'ব আৰু ষ্টাফ বেছি পাব আৰু বেছি ফেচিলিটিখিনি পাই থাকিব কাৰণ আমাৰ এতিয়া গ্ৰাম্য জীৱিকা অভিযান বা আমাৰ বিভিন্ন চৰকাৰী আঁচনিবিলাক ইমপ্লিমেণ্ট কৰোঁতে যিটো আমাৰ অনলাইন পে'মেণ্ট কৰিব লাগে সেই পে'মেণ্ট ব্যৱস্থাটো নাথাকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিলে CSP লৈ যাব লাগে ইত্যাদি বিষয়বিলাক আছিল আৰু বিভিন্ন সময়ত তাতে দুৰ্নীতিও বিভিন্ন ধৰণৰ কথাবিলাক আহি পৰে গতিকে এতিয়া এই ব্যৱস্থাটোৰ দ্বাৰা মই ভাবোঁ যে আমি সেই দুৰ্নীতিও ৰোধ কৰিব পাৰিম আৰু মানুহখিনিয়ে চিমেণ্ট চাপৰি বা জোনাই বা চিলাপথাৰলৈ নোযোৱাকৈ ইয়াতে তেখেতসকলে টকাৰ ট্ৰেঞ্জেকশ্যনটো কৰিব পাৰিব গতিকে মই পঞ্চায়তৰ প্ৰতিনিধিসকলকো ধন্যবাদ জনাইছোঁ তেওঁলোকেও সুন্দৰকৈ ঘৰ এটা ইয়াতে দিলে আৰু পষ্টেল ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ আৰু আমাৰ লক্ষ্যও আছে যে 65খন পঞ্চায়ততে আমি এতিয়ালৈকে 13খন পঞ্চায়ত আমি কৰিলোঁ কিন্তু ছমাহত আমি 65 পঞ্চায়ত আছে আমাৰ জিলাখনত তো আমি 65লৈকে লৈ যোৱাৰ কাৰণে আমি পৰিকল্পনাটো কৰিছোঁ চাওক সকলোৰে আমাৰ ভাৰতীয় সংবিধানত অধিকাৰ আছে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ তেওঁলোকৰ দাবী উত্থাপন কৰিব পাৰিব চৰকাৰৰ ওচৰত তো তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু যে আমি সকলোৱে মিলা প্ৰীতিৰে যাতে আমি একেখন সমাজতে থাকি আমাৰ দাবীসমূহ আলাপ আলোচনাৰ মাজেদি মীমাংসা কৰি ল'বৰ কাৰণে মই সকলোকে আহ্বান জনাওঁ আজি আমাৰ খুব শুভ দিন ভাল দিন আমাৰ হংকং গাঁও পঞ্চায়তটো প্ৰায় 20,000 জনসংখ্যাৰে পৰিপূৰ্ণ এখন গাঁও পঞ্চায়ত ইয়াতে বেংকিং ব্যৱস্থাটো খুব ভাল নাছিল আজি আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা আৰু স্থানীয় মৰমৰ বিধায়ক ভুৱন পেগুৰ বিশেষ তৎপৰতাত আজি হংকঙত নতুনকৈ অফিচিয়েলি পোষ্ট পেমেণ্ট বেংক এটা আজি স্থাপন হৈছে আমি হংকং গাঁও পঞ্চায়তৰ তৰফৰ পৰা এটা খুব আটকধুনীয়া সুন্দৰ ভৱন এটি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু আজি সেই ভৱনটোৰ শুভ উদ্বোধনী অনুষ্ঠান আছিলে ইয়াত চাব আপোনালোকে গ্ৰাম্য অৰ্থনীতিটো যদি আমি গ্ৰ' আপ কৰিব লাগে গ্ৰাম্য অৰ্থনীতিটো যদি আমি বিকাশ কৰিব লাগে তেতিয়াহ'লে বেংকিং ব্যৱস্থাটো আমাৰ সুবিধাটো হ'ব লাগিব ইয়াতে আমাৰ আজি চোতালতে খুব ধুনীয়া এখন পোষ্ট অফিচ হৈছে ডাকঘৰ হৈছে ইয়াতে আমাৰ যিখিনি স্থানীয় মানুহ গাঁৱৰ মানুহ আহি পিনি একাউণ্ট খুলিব পাৰিব তেওঁলোকে আজি আপোনালোকে দেখিছে সুকন্যা সমৃদ্ধি যোজনা এই আঁচনিখিনিও আছে সেইখিনি আমি অৰ্গেনাইজ কৰিছোঁ আৰু গাঁৱে বুৱে আমাৰ নিজৰ পঞ্চায়তত যে এখন আটকধুনীয়া সুন্দৰ পোষ্ট অফিচ এটা ইয়াত স্থাপন হৈছে সেই কথাখিনি আমি প্ৰচাৰ কৰিম আৰু খুব কম দিনৰ ভিতৰতে ৰাইজে ইয়াৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আমাৰ হংকং গাঁও পঞ্চায়তৰ যিটো গ্ৰাম্য উদ্যোগ গ্ৰাম্য অৰ্থনীতিটো খুব ধুনীয়াকৈ সুন্দৰকৈ উঠি আহিব ভাল হ'ব তাৰমানে আমাৰ কাৰণে